নমস্কাৰ, মই নৱনীত গস্তি আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এখন প্ৰতিকৃতি অংকন কৰিম। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটোলৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বাওঁপিনে দেখা ফটোখন আজি মই অংকন কৰিম। ফটোখন মই কালাৰৰ পৰা ব্লেক এণ্ড হোৱাইট কৰি লৈছোঁ, যাতে মোৰ আঁকোতে সুবিধা হয়, যিহেতু মই পেঞ্চিল শ্বেডিং কৰিম। আপোনালোকে বাওঁপিনে স্ক্ৰীণত পিছত অংকন কৰা ছবিখনো এতিয়া দেখিবলৈ পাইছে। মই ফটোখনত যেনেধৰণে চকু দেখিছোঁ, তেনেধৰণে তাত পেঞ্চিল দি চকুকেইটা অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। আজিৰ ভিডিঅ'টোতো মই কেমেলৰ পেঞ্চিলৰ ছেটটো ইউজ কৰিম আৰু মনো ইৰেজাৰ ইউজ কৰিম আৰু মেকানিকেল পেঞ্চিল ইউজ কৰি সম্পূৰ্ণ ছবিখন আঁকিবলৈ চেষ্টা কৰিম। এতিয়া মই চকুকেইটাৰ কাম ফটোখনত যি ধৰণে দেখিবলৈ পাইছোঁ, সেইধৰণে চকুকেইটাৰ কাম কৰি আছোঁ। চকুকেইটা অংকন কৰি হোৱাৰ পিছত লাহে লাহে মই নাকটো অংকন কৰিবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো মই লাহে লাহে অকণ স্পীড কৰি দিম, যাতে ভিডিঅ'টো দীঘলীয়া নহয়, আপোনালোকেও চাই আমনি নাপায়। সেইবাবে মই মাজে মাজে ভিডিঅ'টো অলপ স্পীড কৰি দিম। যিবিলাক জেগাত বেছি ডাৰ্ক হয়, তাত মই ডাৰ্ক পেঞ্চিলৰ ইউজ কৰিছোঁ আৰু যোনবিলাক জেগা পাতল থাকে, সেইবিলাক জেগাত মই 2B, HB, 2B তেনেকুৱা ধৰণৰ পেঞ্চিলবোৰে অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ফটোখনত যি ধৰণে মই দেখোঁ, সেইধৰণেই মই আঁকিবলৈ চেষ্টা কৰোঁ। ছবিবোৰ অংকন কৰোঁতে মই কাষত ডাঙৰকৈ লেপটপ নাইবা মোবাইলত ডাঙৰকৈ ৰেফাৰেঞ্চ ফটোখন উলিয়াই লওঁ, যাতে মোৰ আঁকোতে বস্তুবোৰ পৰ্যবেক্ষণ কৰোঁতে অসুবিধা নহয়। আপোনালোকে যদি এনেদৰে অংকন কৰিব বিচাৰে, তেনেকৈ প্ৰিণ্ট আউট নাইবা লেপটপ নাইবা মোবাইলত ডাঙৰকৈ ছবিখন উলিয়াই ল'ব, তেতিয়া পৰ্যবেক্ষণ কৰি বস্তুবোৰ অংকন কৰোঁতে সুবিধা হয়। মুখখনৰ কামখিনি শেষ হোৱাৰ লগে লগে লাহে লাহে মই চুলিখিনি অংকন কৰিবলৈ আৰম্ভ কৰিছোঁ। চুলিখিনি তাত যেনেধৰণে দেখিছোঁ, তেনেধৰণেই মই অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। য'ত য'ত মই হাইলাইট দেখিম, তাত মই এৰি যাবলৈ চেষ্টা কৰিম আৰু যিখিনি জেগাত ডাৰ্ক দেখিম, তাত মই সম্পূৰ্ণৰূপে ষ্ট্ৰকৰ দ্বাৰা চুলিৰ ভাঁজত অংকন কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আগন্তুক ভিডিঅ'বোৰ কেনেকুৱা ধৰণৰ বনালে ভাল হয়, মোক কমেণ্ট কৰি জনাব পাৰে। তেতিয়া মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চুলিখিনি অংকন কৰি হোৱাৰ পিছত য'ত য'ত হাইলাইট দেখিবলৈ পাইছোঁ, তাত মই কিছু কিছু জেগাত মনো ইৰেজাৰ দি অলপ হাইলাইট কৰি দিবলৈ চেষ্টা কৰিছোঁ আৰু ফুলিযোৰ মই যেনেকুৱা ধৰণে দেখিছোঁ, তাত এৰি এৰি কৰি পিছৰ পিনে চুলিখিনি দেখুৱাই ফুলিযোৰ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ।
চুলিখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত লাহে লাহে মই কাপোৰৰ পিনে কৰিবলৈ আৰম্ভ কৰিছোঁ। কাপোৰখিনি মই ফটোখনত যেনেধৰণে দেখিবলৈ পাইছোঁ তেনেধৰণে অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। ছবিখনৰ কাম লাহে লাহে সম্পূৰ্ণ হ'বলৈ ধৰিছে। আপোনালোকে কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাই উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আহক সম্পূৰ্ণ ছবিখন উপভোগ কৰোঁ। মোৰ ছবি চাই ভাল পায় তেওঁলোকে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰিব। তাত মই বিভিন্ন ধৰণৰ ছবি ৰিলেটেড পষ্ট দিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি